Hello everyone, মই ময়ূষী আপোনালোক সকলোকে ময়ূৰী ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক ডিজিলকাৰৰ ওপৰত এটা ভিডিঅ' বনাইছো। ডিজিলকাৰ প্ৰকৃততে কি হয় আপোনালোকে চাগে নামটো শুনিছে ডিজিলকাৰৰ। প্ৰকৃততে ডিজিলকাৰ কি হয়, কেনেদৰে কি কৰিব পাৰি, তাৰ পৰা কি উপকাৰ হয় সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিজিলকাৰ হৈছে এনেকুৱা এটা এপ্লিকেশ্যন যেটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, য'ত আপোনালোকে অৰিজিনেল ডকুমেণ্টছ লগত লৈ নফুৰিলেও ডিজিলকাৰৰ যোগেদি সেইখিনি দেখুৱাব পাৰিব, য'ত আপোনালোকে অৰিজিনেল ডকুমেণ্টছৰ ভেলু পাব। এতিয়া ধৰক আপুনি গাড়ী চলাই গৈ আছে, লাইচেন্সখন ড্ৰাইভিং লাইচেন্সখন নিব পাহৰিলে, হোৱাটছআপত দেখুওৱা ফটোৱে কেতিয়াবা কামত নিদিয়ে। আপুনি ডিজিলকাৰত যদি ষ্ট'ৰ কৰি ৰাখে তাৰে ডকুমেণ্টছ আপুনি দেখুৱালে অৰিজিনেল ডকুমেণ্টছৰ ভেলু পাব। এতিয়া ধৰক আপুনি কেতিয়াবা এয়াৰপৰ্টত বা ৰেলৱে ষ্টেচনত যদি যায়, তাত অৰিজিনেল ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু আপোনাৰ হাতত যদি অৰিজিনেল ডকুমেণ্টছখিনি নাথাকে আৰু ডিজিলকাৰত যদি আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি ষ্ট'ৰ থাকে, আপোনালোকে সেই ডকুমেণ্টছৰ যোগেদি কামত লগাব পাৰিব, মানে অৰিজিনেল ডকুমেণ্টছৰ ভেলু পাব তাতে। এতিয়া আহক ডিজিলকাৰ কেনেকৈ ইনষ্টল কৰিব লাগে আৰু তাতে কেনেকৈ ডকুমেণ্টছ ষ্ট'ৰ কৰিব লাগে এইখিনি আপোনালোকক মই দেখাই দিওঁ। মই মোৰ এটা ডকুমেণ্টছ পেন কাৰ্ডটো দি আপোনালোকক দেখাই দিম আৰু বাকীখিনি আপোনালোকে কৰিব পাৰিব। যদি ভাবে বাকীখিনিও দেখাব লাগে, কেনেদৰে কি কৰিব লাগে, পিছৰ ভিডিঅ'ত মই দেখাই দিম সকলোখিনি। এতিয়া বলক এপ্লিকেশ্যনটো ইনষ্টল কৰি লওঁ। প্ৰথমতে প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে ডিজিলকাৰ বুলি চাৰ্চ কৰিব লাগিব। ডিজিলকাৰ ইয়াতে ক্লিক কৰিলে এইটো ইনষ্টল হ'ব, ইনষ্টল কৰিব লাগিব। এইটো এতিয়া ইনষ্টল হৈছে, এতিয়া অপেন কৰিম। ইয়াতে বহুত কেইটা লেংগুৱেজ আছে, আপোনালোকে যিটো সুবিধা হয় সেইটোত কৰি ল'ব। মই ইংলিছটোৱে কৰি লৈছোঁ, কণ্টিনিউ ইন ইংলিছ। ইয়াতে এইকেইটা নেক্সট কৰিব, লেটছ গ'। এইটো দেখিছে হোম পেজ। ইয়াতে কি ডকুমেণ্টছ ষ্ট'ৰ কৰিব পাৰি, এইটো আধাৰ কাৰ্ড, পেন কাৰ্ড, ক'ভিড ভেকচিন চাৰ্টিফিকেট, ক্লাছ 10ৰ মাৰ্কশ্বিট, ক্লাছ 12ৰ মাৰ্কশ্বিট, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন অফ ভেহিকলছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট, এইবিলাক ইয়াতে ষ্ট'ৰ কৰি ৰাখিব পাৰিব আপোনালোকে। এতিয়া আহক ইয়াতে গেট ষ্টাৰ্টেড। ইয়াতে ক্ৰিয়েট একাউণ্ট কৰিব লাগিব। যদি আগতে একাউণ্ট আছে চাইন ইন কৰিলে হ'ব, আৰু ইয়াতে নতুনকৈ কৰিবলৈ হ'লে ক্ৰিয়েট একাউণ্ট কৰিব লাগিব। একাউণ্টটো খোলাৰ কাৰণে ইয়াতে প্ৰথমতে আপোনালোকৰ নাম দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, জেণ্ডাৰটো দিব লাগিব, মোবাইল নাম্বাৰটো দিব লাগিব, ইমেইল আইডিটো দিব লাগিব আৰু এটা পিন, ছিকিউৰিটি পিন এটা আপোনালোকে দিব লাগিব। আৰু ইয়াতে যিটো আধাৰৰ লগত লিংক থাকে মোবাইল নাম্বাৰ, সেইটো দিব লাগিব। ইয়াতে 6টা ডিজিটৰ পিন নাম্বাৰ এটা দিব লাগিব। এতিয়া মই এইখিনি ফিল আপ কৰি লওঁ। ফিল আপ কৰি লৈ নেক্সট পেজটো দেখাই আছোঁ। এতিয়া ইয়াতে এটা OTP আহিব, OTPটো ইয়াতে দিব লাগিব। ইয়াতে আধাৰ নাম্বাৰটো দিব লাগিব। আধাৰ নাম্বাৰ দিয়াৰ পিছত মই নেক্সট পেজটো দেখাই আছোঁ। আৰু ইয়াতে আপোনালোকৰ আধাৰৰ লগত যিটো নাম্বাৰ লিংক থাকে, ফোন নাম্বাৰ লিংক থাকে, সেইটোহে ব্যৱহাৰ কৰি ডিজিলকাৰ আপোনালোকে খুলিব পাৰিব। ইয়াতে আধাৰ নাম্বাৰটো দিছোঁ, এতিয়া নেক্সট কৰিছোঁ। আৰু এটা OTP আহিব। দিয়াৰ পিছত ইয়াতে এইটো টিক দি আপোনালোকে ছাবমিট কৰিব লাগিব। এতিয়া চাইন ইন, আধাৰ ৰেজিষ্টাৰ হৈ গৈছে। ইয়াতে আকৌ আপোনালোকৰ যিটো মোবাইল নাম্বাৰ, সেইটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো দিব লাগিব। এতিয়া চাইন ইনৰ কাৰণে যিটো মোবাইল নাম্বাৰ দি এণ্টাৰ কৰিছিলে সেইটো দিব লাগিব, আৰু যিটো আপোনালোকে 6টা অংকৰ পিন, ছিকিউৰিটি পিন দিছিলে সেইটো দিব লাগিব। এইটো দি উঠি এতিয়া চাইন ইন কৰিব লাগিব। এতিয়া লগ ইন হৈ গ'ল। ইয়াতে যিকেইটা পাৰ্মিশ্যন বিচাৰিছে এলাউ কৰিব লাগিব। এতিয়া লগ ইন কৰাৰ লগে লগে দেখিছে অট'মেটিক আধাৰ কাৰ্ডত যি মোৰ ফটো আছে এইটো আহি গৈছে ইয়াতে, আৰু গোটেইকেইটা আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি অট'মেটিক আহি যাব আপোনালোকৰ।
ইয়াতে মই দেখাই দিছোঁ। এইটো আধাৰ কাৰ্ডটো এনেকৈ আহি যাব, অট'মেটিক আহিব। পেন কাৰ্ডটো আহিব। ইয়াতে এইকেইটা আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব। ক'ভিড ভেকচিনৰ চাৰ্টিফিকেট এইটো নিজে ভৰাব লাগিব। ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ডটো অট'মেটিক আহি যাব। ক্লাছ 12ৰ মাৰ্কশ্বিট এইখিনি আপোনালোকে ভৰাব লাগিব। এইখিনি কেনেদৰে ভৰাব লাগে, কেনেকৈ ষ্ট'ৰ কৰিব লাগে, এইখিনি যদি জানিব বিচাৰে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত দেখাই দিম কেনেদৰে ইয়াতে ষ্ট'ৰ কৰি ৰাখিব পাৰি। আপোনালোকে এতিয়া গম পালে ডিজিলকাৰত কেনেদৰে ইনষ্টল কৰিব লাগে, লগতে ডকুমেণ্টছ কেনেকৈ ষ্ট'ৰ কৰি ৰাখিব লাগে। ইয়াতে আপোনালোকে এতিয়া দেখা পাইছে, এইটো মোবাইলত মই দেখালোঁ। আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো অট'মেটিক আহি যায়। বাকীখিনি ইয়াতে এণ্ট্ৰি কৰিব লাগিব, ভৰাব লাগিব। কেনেদৰে ভৰাব লাগে জানিব বিচাৰিলে জনাব। আৰু ডিজিলকাৰটোত আপোনালোকে যদি আপোনালোকৰ মোবাইলটো হেৰাই কেতিয়াবা বা মোবাইলটো বেয়া হয়, তেতিয়া আপোনালোকৰ চিন্তা কৰিবলগীয়া নাথাকে। যিটো আধাৰ নাম্বাৰ দি আপোনালোকে এণ্ট্ৰি কৰিছে, লগ ইন কৰিছে, সেই আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে অট'মেটিক গোটেইখিনি গুচি আহিব, বেলেগ মোবাইলৰ পৰা আপোনালোকে যদি কৰে। আৰু আপোনালোকে অৰিজিনেল ডকুমেণ্টছ লগত লৈ নুফুৰিলেও ডিজিলকাৰৰ যোগেদি গোটেইখিনি কাম কৰিব পাৰিব। এইটো সুবিধা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো এপ্লিকেশ্যন দি পেলাই কৰিছে। গতিকে এইখিনি সুবিধা আপোনালোকে ডিজিলকাৰৰ যোগেদি ল'ব পাৰিব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিৰ কাৰণে ইমানখিনিয়ে। থেংক ইউ।